ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথিৰ পানী নামৰ পাঠটি মই অকণমান আলোচনা কৰি দিম। পাঠটি মই এফালৰ পৰা পঢ়ি নাযাওঁ, মাত্ৰ যিখিনি মূল কথা আছে সেইখিনি তোমালোকক জনাবলৈ চেষ্টা কৰিম। তোমালোকে জানানে বাৰু, আমি যিখন পৃথিৱীত জীয়াই আছোঁ সেই পৃথিৱীখনৰ ৭১% পানীৰে আগুৰি আছে। ঠিক তেনেদৰে পৃথিৱীখনত জীয়াই থকা জীৱ-জন্তু, গছ-লতা, চৰাই-চিৰিকটি বা আমি মানুহবোৰৰ শৰীৰৰ একোটা নিৰ্দিষ্ট অংশ পানীৰে আৱৰি আছে। সেইবাবে আমাক পানীৰ প্ৰয়োজন হয়, অৰ্থাৎ আমি পানী নাপালে আমি মৃত্যুমুখত পৰিম। সেইবাবে পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। এতিয়া পানী বাৰু আমি ক'ত পাওঁ? পাঠটিৰ প্ৰথম অংশত দিছে নৈ, বিল, জান-জুৰি আৰু নলীনাদ আদিৰ মুখত আমি পানী দেখা পাওঁ। ইয়াৰ উপৰিও তোমালোকে মনত পেলোৱাচোন ক'ত পানী দেখা পাওঁ। যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি পানী দেখা পাওঁ। সাগৰ, মহাসাগৰ বা আমি টেপ খুলিলেও তাৰ পৰা পানী ওলায়, আকৌ টিউবৱেল মাৰিলেও পানী ওলায়। তেতিয়াহ'লে এই পানীবোৰ ক'ত থাকে বাৰু? এইবোৰ হৈছে আমি দেখি থকা পানীৰ উৎসসমূহ, কিন্তু আমি নেদেখাকৈও কিছু ঠাইত বা কিছু জেগাত পানী থাকে। সেইবোৰ ক'ত বাৰু জানানে? পাঠটোৰ তলৰ ফালে চোৱা, প্ৰথম অংশটোৰ তলফালে যে জীৱৰ দেহত পানী থাকে, বায়ুৰ লগতো পানী থাকে আৰু মাটিৰ তলতো পানী থাকে। এতিয়া পানীয়ে প্ৰশ্ন সুধিছে কি চোৱা, তেতিয়াহ'লে মইনো নাথাকোঁ ক'ত? অৰ্থাৎ মই সকলোতেই থাকোঁ। পিছৰ অংশটো চোৱা, পানীয়ে কি বুলি কৈছে? সকলোৱে কয় মোৰ হেনো আকাৰ নাই। আমিও নিশ্চয় শুনিছোঁ, তোমালোকেও শুনিছা যে পানীৰ কোনো আকাৰ নাই। পানীক যেনেকুৱা পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে আকাৰ লয়। অৰ্থাৎ এটা যদি ডাঙৰ পাত্ৰত পানী থোৱা হয় তেতিয়াহ'লে পানীৰ আকাৰ আমি কেনেকুৱা দেখিম? বহুত বেছি দেখিম, ডাঙৰ দেখিম। আৰু ঠিক তেনেদৰে যদি সৰু পাত্ৰ এটাত থওঁ তেতিয়াহ'লে সেই আকাৰ সৰু হৈ যাব বা কম হৈ যাব। আকৌ কৈছে যে মই কেতিয়াবা উটুৱাইও লৈ যাওঁ। পানীয়ে কেতিয়া উটুৱাই লৈ যায়? তোমালোকে কেতিয়াবা শুনিবলৈ পাবা যে ক'ৰবাত বানপানী হৈছে, বানপানীয়ে ঘৰ দুৱাৰ, জীৱ-জন্তু সকলোবোৰ উটুৱাই লৈ গৈছে। আকৌ পানীয়ে সুৰংগৰ মাজেদিও যাব পাৰে। সুৰংগ কোনবোৰ বাৰু? মাটিৰ তলেদি থকা বাট বা পাহাৰ কাটি যি বাট ওলোৱা হয় সেয়া হৈছে সুৰংগ। এইবোৰৰ মাজেদিও পানী যায় আৰু সূক্ষ্ম ছিদ্ৰৰ সুৰুঙা ওলাওঁ, অৰ্থাৎ সৰু ছিদ্ৰ বা বিন্ধাৰ মাজেদিও পানী বৈ যায়। তাৰপিছত পানীয়ে কি কৈছে? মোৰ পিছে ৰৈ থকাৰ ইচ্ছা নাই। অৰ্থাৎ পানীয়ে কেতিয়াও ৰৈ থাকিব নিবিচাৰে, অবিৰাম বৈ থাকিবলৈহে মন যায়। পানীয়ে একেৰাহে বৈ থাকিবলৈ ইচ্ছা কৰে। আৰু পানীৰ কি কৈছে যে অকণো দুখ ভাগৰ নাই আৰু পানীৰ জিৰণিও নাই। পানীয়ে কি কৰে? যেতিয়া উত্তপ্ত হয় বা উত্তাপ পায় তেতিয়া ভাপ হৈ আকাশলৈ উৰি যায়। আকৌ তাৰপাছত বৰষুণ হৈ ধৰালৈ ঘূৰি আহোঁ। ধৰা মানে পৃথিৱীৰ কথা কোৱা হৈছে। এতিয়া পিছৰ অংশটো চোৱা, ইয়াত পানীয়ে কৈছে মই মোৰ ৰূপ সলাবও পাৰোঁ। অৰ্থাৎ যেতিয়া খুব বেছি ঠাণ্ডা হয় তেতিয়া পানী গোট মাৰে, আকৌ তাপ পালে সেই পানীয়ে ভাপ হৈ আকাশলৈ উৰা মাৰে। মোৰ ভাপতেই যন্ত্ৰ চলে আৰু মোৰ বলতেই বিজুলী চাকিও জ্বলে। অৰ্থাৎ এই ভাপৰ ফলত বিভিন্ন যন্ত্ৰ পাতি চলে আৰু আমি যে লাইট জ্বলাওঁ বা ফেন চলাওঁ এইবোৰ এই শক্তিৰ ফলতেই আমি কৰিব পাৰোঁ। তোমালোকে মোৰ জহতে মাছে ভাতে খোৱা। এতিয়া কি কৈছে? মাছ, ভাত, শাক পাচলি, ফল মূল এইবোৰ আমি সকলোবোৰ পানীৰ জহতে পাওঁ। অৰ্থাৎ পানী নহ'লে এইবোৰ একো নাথাকিব। ভাত আমি ক'ৰ পৰা পাওঁ? চাউলৰ পৰা। চাউলৰ খেতি কৰিবলৈ পানী লাগিব। ঠিক তেনেদৰে মাছ ক'ত থাকে? পানীত। শাক পাচলি, ফল মূল আদিৰ খেতি কৰিবলৈও পানীৰ প্ৰয়োজন হয়। আকৌ পানীয়ে কি কৈছে যে পানীৰ সোৱাদ নাই। পানীৰ যিদৰে আকাৰ নাই ঠিক তেনেদৰে পানীৰ সোৱাদ নাই বুলি কোৱা হৈছে। পানীয়ে যে কেৱল ৰূপহে সলাব পাৰে তেনে নহয়। স্থান, কাল, পাত্ৰভেদে পানীৰ মাতো সলনি হয়। পাহাৰৰ পৰা যেতিয়া নামি আহে তেতিয়া শিলৰ লগত কেনেদৰে শব্দ হয়? কুলু কুলু শব্দ হয়। আকৌ পানী যেতিয়া উতলে তেতিয়া বকবকাওঁ বুলি কৈছে। আৰু সৰি পৰোঁতে টপটপাওঁ। অৰ্থাৎ বৰষুণ হৈ যেতিয়া সৰি পৰে তেতিয়া পানী টপটপ শব্দ হয়। আৰু এতিয়া আমি একেবাৰে শেষৰ অংশটো চাওঁ। ইয়াত কৈছে যে পানী কেনেকৈ আকাশত ভাপ হৈ উৰি থাকে আৰু কেনেকৈ তললৈ সৰি পৰে, এইটো এটা ভাবিবলগীয়া কথা। আৰু যদি কেতিয়াবা পানী একেবাৰে নোহোৱা হৈ যায় আৰু যদি পৃথিৱীখন কেতিয়াবা পানীয়ে একেবাৰে বুৰাই পেলায় তেতিয়া আমাৰ কি অৱস্থা হ'ব বাৰু? আমি সকলো মৃত্যুমুখত পৰিম। সেইবাবে পানী কেতিয়াও অপচয় কৰাটো উচিত নহয়। পানীৰ সদব্যৱহাৰ কৰিবলৈ শিকিব লাগে আৰু
পানীৰ সংৰক্ষণ কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাটো উচিত। এতিয়া আমি পাঠভিত্তিক প্ৰশ্নখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চোৱা, আমাক উত্তৰ দিবলৈ দিছে। প্ৰশ্নটো হৈছে নৈ, বিল, জান-জুৰি, নলী, নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে? প্ৰশ্নটোৰ উত্তৰ হ'ব নৈ, বিল, জান-জুৰি, নলী, নাদ আদিৰ উপৰি বায়ুৰ লগত, জীৱৰ দেহত আৰু মাটিৰ তলত পানী থাকে। পিছৰ প্ৰশ্নটো চোৱা, আকৌ উত্তৰ দিবলৈ দিছে। ক নম্বৰ প্ৰশ্নটো হ'ল পানী আমি ক'ত ক'ত পাওঁ? এই প্ৰশ্নটোৰ উত্তৰ প্ৰথমতে দিয়া প্ৰশ্নৰ উত্তৰটোৰ সৈতে একেই। মই তথাপি আকৌ এবাৰ দিছোঁ, তোমালোকে চাই ল'বা। উত্তৰ হ'ব নৈ, বিল, জান-জুৰি, নলী, নাদ আদিৰ উপৰি বায়ুৰ লগত, জীৱৰ দেহত আৰু মাটিৰ তলত আমি পানী পাওঁ। খ নম্বৰ প্ৰশ্নটো চোৱা, পানী কি কি অৱস্থাত থাকে? উত্তৰটো হ'ব পানী গোটা, জুলীয়া আৰু ভাপ বা বাষ্প অৱস্থাত থাকে। গ, পানী উতলিলে কেনে শব্দ হয়? উত্তৰটো লিখিবা, পানী উতলিলে বক বক শব্দ হয়। পিছৰ প্ৰশ্নটো চোৱা। ঘ, পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? উত্তৰটো লিখিবা, পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। পিছৰটো চাওঁ আহা। তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখিবলৈ দিছে। প্ৰথম শব্দটো কি? আকাৰ। আকাৰ মানে হৈছে আকৃতি বা গঢ়। সূক্ষ্ম মানে হ'ল সৰু। ছিদ্ৰ মানে হৈছে ফুটা বা সুৰুঙা। অবিৰাম মানে হ'ল একেৰাহে। সুৰুঙা মানে হৈছে সৰু ফুটা, বিন্ধা বা সুবিধাও বুজোৱা হয়। আৰু ধৰা মানে হ'ল পৃথিৱী। এতিয়া আকৌ উত্তৰ দিবলৈ দিছে। প্ৰশ্নটো চোৱা। ক, পানী ভাপ হৈ কলৈ যায়? উত্তৰটো লিখিবা, পানী ভাপ হৈ আকাশলৈ যায়। খ, পানী বৰষুণ হৈ কলৈ নামি আহে? উত্তৰটো হ'ল পানী বৰষুণ হৈ ধৰাৰ বুকুলৈ নামি আহে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। যুক্তাক্ষৰ ভাঙিব দিছে, পঢ়িব দিছে আৰু আমাক লিখিব দিছে। প্ৰথমটো চোৱা। ক্ষয় ক্ষ্ম, ক্ষ যোগ ম, ক্ষয় ক্ষ্ম। তাৰ কেইটামান শব্দ দিছে। সূক্ষ্ম, যক্ষ্মা, লক্ষ্মী। পিছৰটো চোৱা। উঙ যোগ গ, উঙই গয় গ। শব্দকেইটা হ'ল অংগ, সংগ আৰু সুৰংগ। পিছত আমাক কেইটামান শব্দ দিছে। এই যুক্তাক্ষৰকেইটাৰে গঠন হৈছে শব্দকেইটা। আমি পঢ়োচোন আহা। কি কি আছে শব্দকেইটা? সূক্ষ্ম, লক্ষ্মী, লক্ষ্মণ, লক্ষ্মীনাৰায়ণ। পিছৰকেইটা সুৰংগ, ৰংগ, প্ৰসংগ আৰু প্ৰাসংগিক। পিছৰ প্ৰশ্নটোত আমাক বাক্য ৰচনা কৰিব দিছে। প্ৰথম শব্দটো চোৱা। অবিৰাম। অবিৰাম মানে হৈছে একেৰাহে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে অবিৰাম পৰিভ্ৰমণ কৰি থাকে। জান-জুৰি। অসম ভূমি নদ-নদী, জান-জুৰি, খাল-বিলেৰে পৰিপূৰ্ণ। কুলু কুলু। পাহাৰী নিজৰাৰ কুলু কুলু সুৰে সকলোকে মুগ্ধ কৰে। সুৰুঙা। সুৰুঙা মানে কি কৈছিলোঁ? বিন্ধা বা সৰু ফুটা বা সুবিধা। সামান্য সুৰুঙা পালেই সজাৰ মইনা উৰি যায়।
শেষৰটো হৈছে ছিদ্ৰ। ছিদ্ৰ মানে ফুটা বা বিন্ধা। সূক্ষ্ম ছিদ্ৰৰ মাজেৰেও পানী বৈ যাব পাৰে। এতিয়া চোৱা, কাষৰ তুলিৰ পৰা শব্দ আনি মিলাই লিখা। প্ৰথমটো চোৱা, দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে কেনেকুৱা শব্দ হয় বাৰু? কেৰ কেৰ শব্দ হয়। খটো চোৱা, বতাহত বাঁহে বাঁহে ঘঁহনি খালে কেনেকুৱা হয়? মেৰ মেৰ। বেল বাজিলে তোমালোকে জানাই স্কুলত বাজি থাকে, টং টং শব্দ হয়। ঘটো চোৱা, পানী উতলিলে বক বক। আৰু শেষত জেঠীয়ে মাতিলে টিক টিক। এতিয়া চোৱাচোন, খণ্ডবাক্যকেইটাৰ অৰ্থ জানি খণ্ডবাক্যকেইটাৰে বাক্য ৰচনা কৰিব দিছে। পানীত পৰ, পানী কৰ আৰু পানীৰ তলৰ কাঁইট। প্ৰথমটো চোৱা, পানীত পৰ। পানীত পৰ অৰ্থ হৈছে অথলে যা বা সকলো নষ্ট হ। তুমি কিবা এটা নতুন কাম কৰিবলৈ চেষ্টা কৰিছা, কিবা এটা কৰি আছা, কিন্তু সেইটো যদি হৈ নুঠে তেতিয়া কয় অথলে যা বা সকলো নষ্ট হ। বাক্যটো চোৱা, অৱশেষত মানুহজনৰ সকলো কষ্ট পানীত পৰিল। পিছৰটো হ'ল পানী কৰ, অৰ্থাৎ লোকচান কৰ বা ধ্বংস কৰ। বাক্য হ'ব, হাতীজাকে খেতি নষ্ট কৰি খেতিয়কৰ বছৰজোৰা কষ্টক পানী কৰি পেলালে। শেষৰটো চোৱা, পানীৰ তলৰ কাঁইট, তাৰমানে গোপন শত্ৰু। আমাৰ কিছুমান গোপন শত্ৰু থাকে, যিসকলে বাহিৰত আমাৰ লগত ভাল হৈ থাকে, কিন্তু ভিতৰি ভিতৰি আমাৰ শত্ৰুতা কৰে বা আমাক বেয়া পায়। বাক্যটো হ'ল, পানীৰ তলৰ কাঁইটৰ সোৱাদি পোৱা সহজ নহয়। এইখিনি হৈছে তোমালোকে কৰিবলগীয়া প্ৰশ্ন। আৰু একেবাৰে শেষত এটা প্ৰকল্প দিছে যে প্ৰথমটো চোৱা, কি কি কামত পানীৰ প্ৰয়োজন হয় তাৰ এখন তালিকা কৰা। পানী তোমালোকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ব্যৱহাৰ কৰিয়ে থাকা, ভাবি ভাবি লিখিবলৈ যত্ন কৰিবা। তাৰপিছৰটো চোৱা, কেতিয়াবা যদি পানী নোহোৱা হয় নাইবা পৃথিৱীখন পানীয়ে বুৰাই থয় তেতিয়া কি কি সমস্যা হ'ব পাৰে তাৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে। প্ৰথম ঘৰটোত পানী নোহোৱা হৈ গ'লে কি কি হ'ব তাকে ভাবি ভাবি লিখিবলৈ চেষ্টা কৰিবা। আৰু পিছৰটো, যদি পৃথিৱীখন পানীয়ে বুৰাই পেলায় তেতিয়ানো কি হ'ব পাৰে সেইখিনিও চিন্তা কৰি লিখিবলৈ যত্ন কৰিবা।